হাই বন্ধুসকল, মোৰ নাম বিশাল আৰু আপুনি দেখি আছে ক্ৰিয়েটিভ বিশাল চেনেল। আজি মোৰ থাম্বনেইল দেখি গম পাই গৈছে যে ভিডিঅ'টো কিহৰ বিষয়ত হ'ব। মানে আপোনাৰ ধৰক ভোটাৰ আইডিত নাম ভুল আছে বা এড্ৰেছ ভুল বা ডেট ভুল, এইটো কেনেকৈ ঠিক কৰিব, আপুনি অনলাইনতে ঠিক কৰিব পাৰিব। আজি এইটো জানিবলৈ আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেল প্ৰথমবাৰ আহি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। আৰু ভিডিঅ'মতে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি যিকোনো ব্ৰাউজাৰ এটা অ'পন কৰিব লাগিব। মই ক্ৰম ব্ৰাউজাৰ অ'পন কৰিছোঁ, পাৰিলে আপুনি ক্ৰম ব্ৰাউজাৰ অন কৰিব। ক্ৰম ব্ৰাউজাৰ অন কৰাৰ পিছত আপোনাৰ ইয়াত দেখা পাইছে তিনিটা ডট আছে, দেখক ইয়াত তিনিটা ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত ডেস্কটপ ছাইটটো লৈ ল'ব। এই ডেস্কটপ ছাইট এটা দেখা পাইছে, আপুনি ইয়াত টিক কৰি দিব। এই ডেস্কটপ ছাইটত টিক কৰি দিব। টিক কৰাৰ পিছত আপুনি ইয়াত চাৰ্চ কৰিব NBSP লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপুনি ইয়াত প্ৰথম এটা লিংক দেখা পাইছে, প্ৰথমটো লিংক ইয়াত দেখা পাইছে আপুনি দেখা পাইছে NBSP। এই দেখক NBSP পৰ্টেল, ইয়াত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। খোল খোৱাৰ পিছত আপোনাৰ যিটো আপোনাৰ ধৰক যাৰ বা মাৰ দেউতাৰ যাৰ ঠিক কৰিব বিচাৰে আপোনাৰ ভোটাৰ আইডি, তাৰ ডিটেইলছ ল'ব লাগিব। আপুনি ভাবি আছে যে তাৰ ডিটেইলছ লৈ কি কৰিম। যেতিয়া আপুনি ফৰ্মটো ফিল আপ কৰিব যে আপোনাৰ নাম ভুল আছে, কিবা ভুল আছে, তেতিয়া আপুনি ফৰ্মটো ফিল আপ কৰোঁতে সুবিধা হ'ব। প্ৰথমে আপোনাৰ ইয়াত দেখা পাইছে চাৰ্চ ফৰ নেম বা ইলেক্টৰ ৰোল, ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ অ'পন হ'ব। অ'পন হোৱাৰ পিছত আপুনি ইয়াত দেখা পাইছে এনেকুৱা এটা ইণ্টাৰফেচ অ'পন হোৱাৰ পিছত ইয়াত দেখা পাইছে আপোনাৰ চাৰ্চ বাই এপিক নাম্বাৰ EPIC নম্বৰ এটা আছে, আপুনি ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত দেখা পাইছে EPIC নাম্বাৰ। EPIC নম্বৰ মানে আপোনাৰ ভোটাৰ আইডিত দেখিব ওপৰতে লিখা থাকিব DTK, কিবা কিবি এটা মানে আখৰো লিখা থাকিব আৰু সংখ্যাও লিখা থাকিব। আপুনি প্ৰথমতে সেইটো দি দিব। মই মোৰটো দি দিছোঁ। আপুনি ইয়াত নম্বৰটো দি দিব আৰু ইয়াত দেখা পাইছে চিলেক্ট ষ্টেট ফ্ৰম লিষ্ট। আপোনাৰ ষ্টেটটো ক'ত, বা আছাম, মোৰতো আছামেই হৈ আছে, মই আছাম লৈ লৈছোঁ। তাৰপিছত ইয়াত দেখা পাইছে যিকোনো এটা লিখা থাকিব ইয়াত টেক্সট, মানে যেনেকুৱা লিখা থাকে আপোনাৰ বেলেগ হ'ব, মোৰো বেলেগ আছে। ইয়াত যেনেকুৱা আছে আপুনি ছেম টু ছেম লিখি দিব। আপোনাৰো বেলেগ হ'ব, মোৰো বেলেগ হৈছে। লিখি ইয়াত দেখা পাইছে দেখক চাৰ্চ, ইয়াত চাৰ্চ লিখা আছে, ইয়াত দেখক চাৰ্চ লিখা আছে, এই চাৰ্চত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে আপোনাৰ যদি নাম হৈ যে মোৰ আহি আছে বাবুল চিল, ক'ত থাকোঁ, আছাম ডিষ্ট্ৰিক্ট হোজাই, আপোনাৰ এনেকুৱা লিষ্ট আহি যাব। লিষ্ট অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে ভিউ ডিটেইলছ, এই ভিউ ডিটেইলছত ক্লিক কৰিব। এই ভিউ ডিটেইলছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ অ'পন হ'ব। আমাৰ ষ্টেট লামডিং বাবুল চিল, ক'ত আছে আপোনাৰ ডিষ্ট্ৰিক্টটো ল'ব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে আপুনি যদি কম্পিউটাৰ বা ডেস্কটপত অন কৰিছে, তেনেকুৱা ইয়াত প্ৰিণ্ট ভোটাৰ ইনফৰমেশ্যন, মানে ভোটাৰ ইনফৰমেশ্যনটো লাগিব। আপুনি প্ৰিণ্টো কৰিব পাৰে। সেইটো মোৰতো এতিয়া মোবাইল, মই স্ক্ৰীণশ্বট লৈ আছোঁ, আপুনি স্ক্ৰীণশ্বট লৈ ল'ব। যেতিয়া আপুনি ফৰ্মটো উলিয়াব তেতিয়া সুবিধা হ'ব। আপুনি এনেকুৱা আপুনি পূৰা স্ক্ৰীণশ্বট লৈ ল'ব ফৰ্মটোৰ। ৰ'ব, এনেকুৱা স্ক্ৰীণশ্বট লৈ ল'ব। স্ক্ৰীণশ্বট লোৱাৰ পিছত আপুনি আবাৰ হোম পেজত যাব, বেক কৰি দিব। বেক কৰাৰ পিছত আপুনি যেতিয়া পূৰা লৈ ল'ব ডিটেইলছবিলাক, কাৰ নামত আপুনি ঠিক কৰিব বিচাৰিছে, আপোনাৰ হোম পেজত আহি যাব। হোম পেজত অহাৰ পিছত অলপ তলৰ পিনে যাব। তলৰ পিছত যোৱাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ ইয়াত দেখা পাইছে, ইয়াত দেখা পাইছে কাৰেকশ্যন ফৰ এণ্ট্ৰাইজ ফৰ ইলেক্টৰ ৰোল। আপোনাৰ যদি কিবা ভুল লাগে আপুনি ইয়াত ক্লিক হিয়াৰ দেখা পাইছে, আপুনি ইয়াত ক্লিক হিয়াৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো আপোনাৰ ইয়াত হিন্দী আছে, মই হিন্দীটো ইংলিছ কৰি লৈছোঁ। আপুনি যদি যিটো ভাল লাগে আপুনি লৈ ল'ব। আপোনাৰ যদি হিন্দী ভাল লাগে হিন্দী লৈ ল'ব, মই এইটো ইংলিছ কৰি লৈছোঁ। ইংলিছ কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে
এপ্লিকেশ্যন ফৰ কাৰেকশ্যন পাৰ্টিকুলাৰ্ছ এণ্টাৰ্ড ইন ইলেক্টৰ ৰোল। আপুনি ইয়াত দিছে ষ্টেট, প্ৰথমে আপোনাৰ কোনটো ষ্টেট থাকে, মই ষ্টেটটো আছাম, ষ্টেটটো লৈ ল'ব। এই আপুনি দেখা পাইছে এইটো আপোনাৰ ফৰ্ম নম্বৰ 8, মানে ফৰ্মৰ 8 নাম্বাৰটো আপুনি ফৰ্ম নাম্বাৰ 8ত আহি যাব। এইটো অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে ষ্টেট, আপোনাৰ কোনটো ষ্টেট, মই অসমটো লৈ ল'ব। তাৰপিছত ডিষ্ট্ৰিক্ট ইয়াত দেখা পাইছে, আপুনি ইয়াত দেখা পাইছে ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰা পাইছে এছেম্বলি মতে আপোনাৰ সমষ্টি কোনটো, আপুনি সমষ্টিটো ইয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনাৰ ইয়াত দেখা পাইছে এপ্লিকেশ্যন ডিটেইলছ, মানে আপোনাৰ কাৰ ঠিক কৰিব। আপুনি যদি যাৰ ঠিক কৰিব বিচাৰিছে, যাৰ নাম, এই নামটো ইয়াত লিখি দিব, এই ইংলিছত নামটো লিখি দিব। তাৰপিছত অসমীয়াত ৰিজনাল, মানে এই অসমীয়াত আপুনি অসমীয়াতো লিখিব লাগিব আৰু ওপৰত ইংলিছত লিখিব। ছাৰনেম থাকিলে ছাৰনেম দি দিব। ছাৰনেম দিয়াৰ পিছত আপুনি ইয়াত দেখা পাইছে পাৰ্ট নাম্বাৰ অফ ইলেক্টৰ ৰোল। আপুনি যে সেই স্ক্ৰীনশ্বট লৈছিলে যে, আপুনি স্ক্ৰীনশ্বটত যাব, স্ক্ৰীনশ্বটত যাই মই দেখুৱাই দি আছোঁ। এই যে পাৰ্ট নেম, তাৰপিছত পাৰ্ট নাম্বাৰ 185, চেম ইয়াত স্ক্ৰীনশ্বট লৈছে, স্ক্ৰীনশ্বটত চব পাই যাব আপুনি। মই দেখুৱাই দিছোঁ আকৌ এবাৰ, স্ক্ৰীনশ্বটত যায়। এই যে ইয়াত দেখা পাব আপোনাৰ নাম, এছেম্বলিতে লামডিং, আপোনাৰ সমষ্টি ইয়াত আপুনি প্ৰথমতে পাই যাব। আৰু পাৰ্ট নাম্বাৰ, এই যে এপিক নাম্বাৰ চব পাই যাব, জেণ্ডাৰ, এই যে পাৰ্ট নাম্বাৰ মোৰ আছে 185। ইয়াত আপোনাৰ পাৰ্ট নাম্বাৰ ইলেক্টৰ ৰোল আপুনি ইয়াত দি দিব 185, আপোনাৰ যোনটো হ'ব পাৰে। মই আপোনাৰ দেখুৱাৰ কাৰণে 185 দি দিছোঁ। তাৰপিছত চিৰিয়েল নাম্বাৰ অফ ইলেক্টৰ ৰোল, আপুনি আকৌ স্ক্ৰীনশ্বটত যাব। স্ক্ৰীনশ্বটত যাই ইয়াত দেখা হৈছে আপোনাৰ, মই দেখুৱাই দি আছোঁ। এই যে চিৰিয়েল নাম্বাৰ মোৰ আছে 62, আপোনাৰো ইয়াত কিবা থাকিব চিৰিয়েল নাম্বাৰ, আপুনি ইয়াত চিৰিয়েল নাম্বাৰটো দি দিব। মোৰ 62 দিছোঁ। ইয়াত দেখা পাইছে আপোনাৰ ইলেক্ট্ৰল ফটো আইডেণ্টিটি কাৰ্ড, স্ক্ৰীনশ্বটত আকৌ আপুনি স্ক্ৰীনশ্বটত যাব। ইয়াততো দিয়া নাই, এইটো দিব নালাগে বাৰু। ইয়াত দেখা পাইছে আপুনি মানে ইলেক্ট্ৰল ফটো আইডেণ্টিটি কাৰ্ড, যিকোনো এটা দি দিব। তাৰপিছত আপুনি ইয়াত দেখা পাইছে কোনটো ঠিক কৰিব। আপুনি যদি নাম ঠিক কৰিব বিচাৰিছে, ইয়াত আপুনি নাম ঠিক কৰিব পাৰিব। ধৰক ফটো বিচাৰিছে, তে ফটো কৰিব পাৰিব, বা ফটো আইডেণ্টিটি কাৰ্ড নাম্বাৰ এইটো কৰিব বিচাৰিছে। আপুনি যদি এড্ৰেছ ভুল থাকে, এড্ৰেছ কৰিব পাৰিব। আপোনাৰ যোনটো ভুল আছে আপুনি ইয়াত টিক কৰি দিব। মই বাৰু মোৰ নামটো ভুল আছিলে, মই নামটো ইয়াত নামটো চিলেক্ট, আপুনি যোনটো ভুল সেইটো চিলেক্ট কৰিব, বা এই কিবা যোনটো ভুল থাকে সেইটো চিলেক্ট কৰিব। আৰু যিটো আপুনি শুদ্ধ নাম, আপোনাৰ শুদ্ধ নামটো ইয়াত দি দিব, যি নাম হয় আপোনাৰ শুদ্ধ, মই দেখুৱাৰ কাৰণে ইয়াত দি দিছোঁ। তাৰপিছত আপুনি ইয়াত ইন ৰিজনাল এই যোনটো হয় দিব লাগিব অসমীয়াতে। দিয়াৰ পিছত তাৰপিছত আমাৰ ছাৰনেম দিব, আপোনাৰ নামটো দিব, ছাৰনেম দিব যিটো। তাৰপিছত আপোনাৰ হাউচ নাম্বাৰ ইয়াত দিব নালাগে, ইয়াত আপুনি যোনটো ঠিক কৰিব বিচাৰিছে সেইটোৱে ইয়াত আহিব। আপুনি যিটো দেখা পাইছে নাম, সেইকাৰণে নামটোৱে আহিছে। যদি আপোনাৰ হাউচ নাম্বাৰ বদলাব লাগে, তেতিয়া হাউচ নাম্বাৰ আহিব। তাৰপিছতে তলৰ পিনত যাব, পিনক'ড এইবিলাক বদলাব নালাগে, সেইকাৰণে ষ্টেট অহা নাই। তাৰপিছত আপুনি ইয়াত একো কৰিব নালাগে। তাৰপিছত আপোনাৰ ইমেইল আই ডি ইয়াত দেখা পাইছে প্ৰুফ ফৰ, আপুনি যোনটো মানে চেঞ্জ কৰিব বিচাৰিছে, যাৰ নাম, তাৰ নামৰ যিকোনো এটা ডকুমেণ্ট দিব লাগিব। ধৰক মোৰ মাৰ নামত যে মই বদলাব বিচাৰিছোঁ, তে মোৰ নামত স্কুল চাৰ্টিফিকেট, যিকোনো এটা মোৰ মাইৰ নামত ডকুমেণ্ট এটা ইয়াত চুজ ফাইল কৰি আপুনি দিব লাগিব। ইয়াত চুজ ফ্ৰম ফাইল কৰি দিব। ফাইল কৰাৰ পিছত আপুনি ডকুমেণ্টত যাব। ডকুমেণ্ট যে আপুনি গেলাৰী লৈ ল'ব। গেলাৰীৰ পৰা যে আপুনি যাৰ নামটো ঠিক কৰিব বিচাৰিছে তাৰ এটা প্ৰুফ দি দিব, বা বাৰ্থ চাৰ্টিফিকেট, স্কুল চাৰ্টিফিকেট কিবা এটা দি দিব। দিয়াৰ পিছত বেক কৰি দিব। তাৰপিছত দেখা পাইছে আপোনাৰ ইমেইল আই ডি, আপোনাৰ ইয়াত ইমেইল আই ডিটো দিব লাগিব। আপুনি যোনটো মোবাইলত কৰিছে এই ইমেইল আই ডিটো দি দিব। তাৰপিছত মোবাইল নাম্বাৰ, আপোনাৰ মোবাইল নাম্বাৰ দি দিব। দিয়াৰ পিছত আপুনি ক'ত থাকে প্লেচটো দি দিব।
বামুণগাঁও যি হয় আপুনি দি দিব তারপর ডেটটো অটোমেটিক লৈ ল'ব ডেট দিব নালাগে আৰু কেপচ 175 যি লিখা আছে তাৰপিছত ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছত আপোনাৰ মোবাইলতে মেছেজ আহি যাব তাৰপিছত ট্ৰেকিং এটা আই ডি থাকিব সেই আই ডিটো আপুনি কপি কৰি ল'ব কপি কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ এইটো এক্সেপ্ট হৈছে নে হোৱা নাই আপুনি ইয়াত চেক কৰিব পাৰিব যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আজিৰ কাৰণে ইমানেই বন্ধুসকল আৰু কৈ থাকক জয় আই অসম